স্বাগতম জনাইছো ৱৰ্ল্ডমিক্স চেনেললৈ। চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে যদি সাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো প্ৰেছ কৰি দিয়ক। বৈষ্ণোদেৱী যাত্ৰাৰ এইটো সেকেন্ড পাৰ্ট। মই আপোনালোকক দেখুৱাই আছো বৈষ্ণোদেৱীলৈ সহজতে কেনেকৈ যাব পাৰি। পথৰ কাষত এয়া ডাৱৰে আৱৰা এক মনোৰম দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। মা বৈষ্ণোদেৱীলৈ দুটা ৰাস্তাইদি যাব পাৰি। এটা যিটো প্ৰথমটো আগৰে পৰা চলি আছে ট্ৰেডিশনেল ৰোড, সেই ৰাস্তাটোৱেদিও যাব পাৰি, আৰু এটা নতুনকৈ বনোৱা হৈছে যিটো তাৰাকোটে মাৰ্গ বুলি কোৱা হয়। প্ৰথম ৰাস্তাটোৱেদি 6 কিলোমিটাৰ হয় আৰু দ্বিতীয়টোৱে 7 কিলোমিটাৰ হয়। যদিওবা 7 কিলোমিটাৰ হয়, তথাপিও এই ৰাস্তাত যথেষ্ট সুবিধা আছে। এটোপাল পানী নপৰে আৰু যাবলৈও সুবিধা হয়। মই আপোনালোকক পুৰণা যাত্ৰাপথটো দেখুৱাইছো, কিয়নো এই পথেদি গলেহে প্ৰথমতে বাণগংগা, তাৰ পাছত চৰণ পাদুকা, তাৰ পাছত অৰ্ধকুমাৰী পোৱা যায়। কিন্তু নতুন পথেদি গলে চিধা অৰ্ধকুমাৰীহে পাব পাৰি। পুৰণা পথটোৰে যাত্ৰা কৰিলে দোকান বজাৰ যথেষ্ট পৰিমাণে পোৱা যায়। লগতে ঘোঁৰা, পালকি, খোজকাঢ়ি যিকোনো উপায়েৰে যাব পৰা যায়। কিন্তু নতুন পথেদি দোকান বজাৰ কম আছে, লগতে খোজকাঢ়িহে যাব পাৰি। বাৰিষা অৰ্থাৎ জুন, জুলাই, আগষ্ট এনেকুৱা সময়ত যদি এই যাত্ৰা কৰা যায় এই পথেদি, তেতিয়াহ'লে অলপ বৰষুণ পোৱা যায় আৰু সেইবাবে ৰেইনকোট ল'ব লগা হয়। এই পথেদি বৈষ্ণোদেৱীৰ যাত্ৰাৰ প্ৰথম খোজটো বাণগংগাৰ চেক পইণ্ট। এই চেক পইণ্টৰ পৰা আধা বা 2 কিলোমিটাৰমান আগৰ পৰাই লাইন লগাবলৈ দিয়া হয়। লাইনত থাকি চেক পইণ্টত চেক কৰাৰ পিছতহে ভিতৰত সোমাবলৈ দিয়া হয়। এই পথেদি যাত্ৰা কৰিলে প্ৰথমতে চেক পোষ্ট পোৱাৰ পিছতেই বাণগংগা দৰ্শন কৰিব পাৰি। তাৰ পাছত চৰণ পাদুকা দৰ্শন কৰি বৈষ্ণোদেৱী দৰ্শন কৰিব পাৰি। এয়া চৰণ পাদুকা। বৈষ্ণোদেৱী যাত্ৰাৰ দ্বিতীয়টো খণ্ড মই আপোনালোকক দেখুৱালো। তৃতীয়টো খণ্ডলৈ অপেক্ষা কৰিব। ভিডিঅ' সম্পূৰ্ণ চাব, লাইক কৰিব, কমেণ্ট কৰিব।